এই দিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বলি ছাগদিয়ানি এই ৰাম এই দিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বলি ছাগদিয়া আনি ঐ ৰাম ছাগ আনিবাক লাগি ৰামদাস যাই দেখিলন্ত দুৱাহাতে শংকৰ গোসাঁই ঐ ৰাম ভকতৰ মাজে বহি আছে গুৰুজন চতুৰ্ভুজ ৰূপ দেখি ভৈল অদ্ভুত ঐ ৰাম ছাগনানি ৰামদাস খুৰে নিজৰ স্থানে মাধৱক বোলে বলি কৰ্ম পুণ্য নুহে ঐ ৰাম ৰামৰ বচন শুনি মাধৱ মহাশুদ্ধ কৰিলন্ত ছাগকনে দেখি ঐ ৰাম এদিনাখন মাধৱদেৱে দেৱী পূজা লাগি ৰামদাসক বোলে বলি ছাগদিয়ানি গুৰুজনা ৰূপ দেখিয়া মাধৱে অতি আচৰিত হইলে শুনি গুৰুবাণী মাধৱ মহামানী চৰণে শৰণ লইলে চৰণে শৰণ লইলে গুৰুত ভকতি সংসাৰ মুকুতি দেখালে মাধৱৰাই তুমিয়ে পৰম গুৰু মোৰ শংকৰ দিয়া চৰণতে ঠাই দিয়া চৰণতে ঠাই দিয়া চৰণতে ঠাই হে ৰাম জয় হৰি কি জয় জয় হৰি গোপাল গোবিন্দ ৰাম।